জিকে চেনেলে আপোনালোকক বহুত বহুত স্বাগতম। আজি অসমীয়া ব্যাকৰণৰ বিষয়ে আপোনালোকক কিছু কথা ক'ব ওলাইছোঁ। আজিৰ মোৰ টপিকটো হ'ল জতুৱা ঠাঁচৰ ওপৰত। আপোনালোকক অৰ্থসহ জতুৱা ঠাঁচ 20টা লৈ আহিছোঁ আপোনাৰ মাজলৈ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। নিজেও জানক আৰু আনকো জনাই দিয়ক। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। ক, আওকাণ কৰ। ইয়াৰ অৰ্থ হ'ল অৱহেলা কৰ। খ, আমোদ কৰ। ইয়াৰ অৰ্থ হ'ল উপভোগ কৰ। গ, আধাৰ বাট। ইয়াৰ অৰ্থ হ'ল খাদ্য বা আহাৰ খোৱা। খ, খেৰ দি। ইয়াৰ অৰ্থ হ'ল চাৰিওফালে আগুৰ। ঙ, চান্থ। ইয়াৰ অৰ্থ হ'ল গণনাত চিন্থ। প্ৰথম চ, মুদা ফুট। ইয়াৰ অৰ্থ হ'ল মহৎ বা বিগ্ৰহ। দ্বিতীয় চ, কপালৰ ঘাম মাটিত পেলা। ইয়াৰ অৰ্থ হ'ল অতিপাত পৰিশ্ৰম কৰ। বৰ্গেত জ, কপাল ফুল। ইয়াৰ অৰ্থ হ'ল সৌভাগ্য হ। বৰ জ, কপাল মুকলি হ। ইয়াৰ অৰ্থ হ'ল ভাগ্য উপস্থিত হ। নিয়, কাণ চুৱাই থ। ইয়াৰ অৰ্থ হ'ল মনত ৰাখিবলৈ কোনো কথা শুনাই থ। মণিয়াত কাণ চোৱা। ইয়াৰ অৰ্থ হ'ল কোনো কথা জনোৱা। ঠ, গা এৰা দি। ইয়াৰ অৰ্থ হ'ল সম্পৰ্ক এৰ। দ, গা টেঙা। ইয়াৰ অৰ্থ হ'ল বেজাৰ পা। থ, গাৰ নোম ডালডাল হ। ইয়াৰ অৰ্থ হ'ল ভয়ে পাই আকস্মিক গাৰ নোম থিয় হ। মধ্যাহ্ন, মুখ ফালি ক। ইয়াৰ অৰ্থ হ'ল একো গোপন নকৰি ক। তিনিটাত মুখ মোৰ। মৌন হোৱা বা নিমাত হ। শেষত ঠ, পেট ফাটো। ইয়াৰ অৰ্থ হ'ল পেটত বহু কথা ৰাখি প্ৰকাশ নকৰা মানুহ। দ, আলাসৰ লাৰু। ইয়াৰ অৰ্থ হ'ল অতি মৰমৰ। ঠ, বিনা মেঘে বজ্ৰপাত। ইয়াৰ অৰ্থ হ'ল অভাৱনীয়ভাৱে। তিনিটাত গাই বাইছা, যত্ন কৰিছা। শেষত আপোনালোকক অসমীয়া ব্যাকৰণৰ জতুৱা ঠাঁচৰ কিছু অংশ ক'লোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইদৰে অসমীয়া ব্যাকৰণৰ ভিডিঅ' চাই থাকিবলৈ হ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। নিজেও জানক, আনকো জনাই দিয়ক। জতুৱা ঠাঁচ অসমীয়া ব্যাকৰণৰ এটা অংশ হয়। আজিৰ ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টো চাই কেনে লাগে শেষত কমেণ্টত জনাই দিব।